এতিয়া ঢুকাইছিলে সেইকাৰণে মিছ কৰিছোঁ আৰু কাষৰ পৰা আঁতৰাই লৈ গ'ল আৰু সকলোৱে আশীৰ্বাদ কৰি ছোৱালী এজনী আছে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। সকলোৰে ভালে চাগে, মোৰো ভালেই বাৰু। এতিয়া বাজিছে 11টা বাজিবলৈ হ'ল। সেইবুলি মই ভাবিলোঁ আজি ভিডিঅ' এটাকে আৰম্ভ কৰি দিওঁ বুলি, তাৰপিছত আপোনালোককো জনাই দিওঁ বুলি। আজিতো যিহেতু 4 তাৰিখ আৰু মই মানে পিকনিক খালোনে নাই খোৱা এইবিলাক একোৱে মানে বনোৱা নাই, যিহেতু আমি পিকনিক নাই খোৱা আৰু জানুৱাৰী মনা নাই মানে কি আৰু ঘৰতে এনেকৈ মাংস আনি দিছিলে মায়ে, সেয়াই খালোঁ আৰু ঘৰতে সকলোৱে এনেকৈ মানে ডাঙৰকৈ পিকনিক মানে আয়োজন কৰা নহ'ল। ভাবিলোঁ আপোনালোককো জনাই দিওঁ আৰু সকলোৰে মানে 2023 চনটো সকলোৰে মানে ভালদৰে যায় তাকে আশীৰ্বাদ কৰিছোঁ। আমাৰো যাওক, আপোনালোকৰো যাওক, সেয়াই আৰু মই ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। আজিনো কি কৰোঁ, যিহেতু আজি মোৰ ভাগৰ জন্মদিন। সকলোৱে আশীৰ্বাদ কৰিব মোৰ দিনবোৰ ভালদৰে যায় আৰু 2023 চনটো ভালদৰে যায়, আশীৰ্বাদ কৰিব সকলোৱে আৰু সকলোৰে ভালদৰে যাওক তাকে কামনা কৰিছোঁ। আজি দিনটোলৈ ভিডিঅ' এটা লৈ আহিছোঁ আৰু কেনেকৈ কি কৰি দেখাব পাৰোঁ নেজানো, আপোনালোককো ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। কিমানখিনিলৈকে আগবঢ়াব পাৰোঁ তথাপিও ভিডিঅ'টো বনাই যাবলৈ মই চেষ্টা কৰিছোঁ আৰু আপোনালোকে চাই যাব বুলি আশা কৰিছোঁ। ভালেইকেইদিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ আৰু আজি আকৌ ভিডিঅ' এটাকে বনাওঁ বুলি ভাবিছোঁ। কাৰণ কি হ'ল মানে ভালেইকেইদিনমান হ'ল মানে মোৰ মনতে খুব মানে অশান্তি লাগি আছে। মই যে ভিডিঅ' দিব পৰা নাই আপোনালোকক আৰু দেখাবও পৰা নাই, সেইবুলিয়ে অশান্তি লাগি আছে আৰু মই ভিডিঅ' এটা বনাম ভাবিছোঁ। আজি ক'ৰবালৈ ফুৰিব যাম মানে এনেই সৰু সুৰা কেইটামান বস্তু আনিবলৈ আছে, সেয়া ভাইটিৰ লগত মানে যাম বুলি ভাবিছোঁ। তাই নিয়ে নে নিনিয়ে নেজানো, তথাপিও লগ ধৰিছোঁ, যাম বুলি কৈছে বাৰু। আৰু যদি যোৱা হয় তেন্তে আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰি যাম আৰু চাই যাব আপোনালোকে। আৰু সুখে দুখে 21টা বছৰ কৰি আহিলোঁ আৰু এতিয়ালৈ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই ভালদৰে থাকোঁ আৰু ভালদৰে হাঁহি ফূৰ্তিৰে সদায় জীৱনটো মানে কটাব পাৰোঁ তাকে কামনা কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই ভালদৰে জীয়াই থাকোঁ আৰু ভালে কুশলে ৰাখে। যি প্ৰায় মা ঢুকুৱা 4 বছৰমানেই হ'ল বাৰু, বেছি বছৰ হোৱা নাই। তথাপিও যেতিয়া মই নেকি মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়াই মা ঢুকাইছিলে আৰু কি কৰিম, বেছি দিনৰ কাৰণে নথল আৰু কম বয়সতে লৈ গ'ল ভগৱানে, মোৰ কাষৰ পৰা আঁতৰাই লৈ গ'ল। ভগৱানে যিহেতু নেচালে এবাৰো ঘূৰি, সেইবাবে তাৰ জেগাৰ কাৰণে লৈ গ'ল। একো নাই, যিহেতু তাই য'তে আছে শান্তিকে থাকক তাকে কামনা কৰিছোঁ আৰু আমাক ভালে কুশলে থাকিবৰ কাৰণে আশীৰ্বাদ কৰিলে হ'ল তাৰ পৰা। আৰু সিমানখিনি আপোনালোককো কৈ দিছোঁ আৰু জনাই দিছোঁ। কেনে পালে ভিডিঅ'টো চাই। 21টা বছৰ পাৰ কৰি যেনেকৈ আহিছোঁ সুখে দুখে আৰু এতিয়া মানে ভালদৰে ভগৱানে আগুৱাই নিয়ে আগলৈকৈ তাকে কামনা কৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে মই ভালদৰে জীৱনটো কটাব পাৰোঁ তাৰে কামনা কৰিছোঁ। সকলোৰ আগতে যিহেতু আজি বাৰ্থডে মোৰ ভাগৰ, সকলোৱে কমেণ্ট কৰিব যাতে ভালদৰে যাওক দিনবোৰ তাকে কামনা কৰিছোঁ। আৰু কিনো কৰিম, যিহেতু নিজৰ মাক মিছ কৰিছোঁ বাৰু, নকৰাও নহয়। তথাপিও আগতে যিহেতু ছোৱালীজনী বাৰ্থডে দিনাখনে সকলোকে মাতি সৰু সুৰা ল'ৰা ছোৱালীক মাতি মেলি পায়স কিবাকিবি খুৱাইছিলে আৰু এতিয়া নিজৰ মা নাইতো, তথাপিও ক'ৰ পৰা খুৱাব হয় নাই। য'তে আছ ভালদৰে থাক আৰু তাৰ পৰাই আমাক আশীৰ্বাদ কৰি থাকিবি যাতে আমাৰ সুখবোৰ আগলৈকে ভালদৰে জীয়াই থাকে আৰু হাই কাজিয়া এইবিলাক নহ'বৰ কাৰণে আশীৰ্বাদ কৰিলে হ'ব। আমি তাতে বহুতখিনি কৰিব পাৰোঁ তথাপিও তোক বহুত মিছ কৰিছোঁ আৰু
এনেকৈ জীৱনটো ভালদৰে পাৰ কৰি যাবলৈ আমাক প্ৰেৰণা দিবি, তাকে কামনা কৰিছোঁ। আৰু তই য'তে আছ শান্তিকে থাক। সেয়াই আৰু ভালেকেইদিন হ'ল খুব মনত পৰি আছে, সপোনত দেখি গৈছোঁ, যিহেতু আগতে প্ৰায়ভাগ দেখা নাছিলোঁ আৰু এতিয়া খুব দিনে দিনে দেখি পোৱাগে হৈছোঁ। সেইবাবে মই মিছ কৰিছোঁ আৰু যেনেদৰে মোক জীয়েক হিচাপে পালন কৰিছিলে, এতিয়া ময়ো মাক হিচাপে ছোৱালী এজনী আছে, যিহেতু ময়ো সেনেকৈ পালন কৰি যাম আৰু আগলৈকে এনেকৈ কৰি থাকিম। তো যিহেতু আইতাক হঁতেকে নাতিনীয়েকহঁতক খুব মৰম কৰে, তেনেদৰে মৰম ই নেপাবও পাৰে, তথাপিও সিমানখিনি আমি মৰম কৰি যাম আগলৈকে। যিহেতু থকা হ'লে বহুতে মৰম দিলেহেঁতেন আৰু এতিয়া নাই দেখিহে ক'ৰ পৰা দিব। আৰু য'তে আছে তাৰ পৰা দি থাকিলেও হ'ব, আমাৰ আশীৰ্বাদ দি থাকিলেই হ'ব। আৰু যিখিনি পাৰোঁ সিমানখিনি মই ছোৱালীজনীক মৰম দি যাম। তথাপিও ভগৱানক আশীৰ্বাদ কৰিছোঁ যাতে যে মই ভাল দুখবোৰ নাহক আৰু সুখবোৰ কঢ়িয়াই আনক, তাকে কামনা কৰিছোঁ। আৰু এফালে যাম বুলি ভাবিছোঁ, কি হয় নাজানো, যাব পাৰোঁ নে নোৱাৰোঁ। মোক সকলোৱে এনেদৰে মৰম কৰি যাব আগলৈকে আৰু ভাল কমেণ্ট কৰিব। মই ভিডিঅ'বিলাক কৰিবলৈ কেনেকৈ পাৰিছোঁ, আগৰ নিচিনা হৈছেনে এতিয়া বেলেগ হৈছে, সেইটো জনাব। আৰু কেনেকৈ কি কৰিব লাগে সেয়া লাহে লাহে শিকি গৈ আছোঁ কথাবিলাক ক'বৰ কাৰণে আপোনালোকক। আৰু ভিডিঅ'টো চাই যাব শেষৰলৈকে। আৰু কৈছোঁ নহয়, মাক বহুত মিছ কৰিছোঁ। আৰু জানুৱাৰী ফেব্ৰুৱাৰী এইটোতে আৰু যিহেতু মা ফেব্ৰুৱাৰীতে ঢুকাইছিলে, সেইকাৰণে মিছ কৰিছোঁ। আৰু মানুহজনকো মিছ কৰিছোঁ, তাইৰো যোৱাবাৰ বাৰ্থডেটো নাছিলে, এইবাৰতো নাই। কি কৰিব, ভগৱানে যিহেতু নেপেলায়গৈ দিনবিলাক, সেইকাৰণে ঘৰত থাকিলেও এনেই থকা নিচিনা, ক'ৰ পৰা কি কৰিম। আৰু এনেওতো গাঁৱলীয়া মানুহেই আমি, সেইভাবে ঘৰত থাকি এনেইতো একো কাম নাই, সেইবাবে গুচি গ'ল। যিহেতু নিজৰ এটা পৰিয়াল আছে, সেইবাবে পৰিয়ালটোকো এনেই থৈ দিব নোৱাৰি, সেইবাবে তাই গুচি গ'ল। আৰু একো নাই, তাৰ পৰাই এই ফোন চোন কৰি থাকে আৰু মৰম দি থাকিলে হৈ গ'ল। এনেকৈ ফোন সদায় কৰি থাকিলে হ'ল। আনৰবিলাকক দেখিছোঁ, বহুতক দেখিছোঁ বাৰু, কিছুমানে বাহিৰত যায়, বাহিৰৰ পৰা কিছুমানৰ ইমান এটা মৰম থকা নিচিনা নহয়গৈ। আৰু ফোন কলো ইমান কৰাগৈ নহয়, যিহেতু মোক এই ফোন চোন কৰি থাকিলে হৈ গ'ল আৰু মৰম কৰি থাকিলে হৈ গ'ল আগলৈকে। যিহেতু যেতিয়াৰ পৰা মই বিয়া পাতি আছোঁ, তেতিয়াৰ পৰা মোক বহুত সুখত ৰাখিছে নিচিনা কৈছোঁ। আৰু সুখতে ৰাখিব, যিহেতু লোকৰ ঘৰ এখন ছোৱালী আৰু নিজৰ কৰি আনিছে, যিহেতু ভালকৈ ৰাখিবই লাগিব। আপোনালোকক এইখিনিয়ে জনালোঁ। আৰু যিহেতু বৰমা এজনী আছে, বৰমাজনীকে নিজৰ মা বুলি ভাবি থাকোঁ। আৰু এতিয়া যিহেতু শাহু মা আছে, শাহু মাকো নিজৰ মা বুলিয়ে ভাবিব লাগিব। মৰম কৰে বা নকৰে বা, সকলো শাহু মা একেই নহয়। তথাপিও আপোনালোকক জনাই দিলোঁ। যোৱাবাৰ বাৰ্থডে পতা হৈছিলে, কেক চেক কাটিছিলে, মানুহজনে কাটিবলৈ কাৰণে কৈছিলে আৰু ভালকৈ গৈছিলে যোৱাবাৰ বাৰ্থডেত। এইবাৰ কি হয় নাজানো, আৰু দিনটো আছেই, এতিয়া 12টামান বজাই নাই চাগে। তথাপিও ৰাতিকৈ সৰু সুৰা আয়োজন এটা হ'ব বুলি কৈছে, কি হয় নাজানো। তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, অলপ হ'লেও, বেছি নোৱাৰিলেও নাজানো, আৰু অলপ হ'লেও দেখাই দিম আপোনালোকক কেনে কি কৰা হ'ল। আৰু এনেওতো জানুৱাৰী মনা নহ'লে, পিকনিক চিকনিক দূৰত খাবলৈ যোৱা নহ'লে, ঘৰতে এনেই সৰু সুৰাকৈ খালোঁ। আৰু মায়ে মাংস আনিলে, তাকে বনাই খালোঁ, আৰু ক'তো যোৱা নহ'ল। এজেগাত ফুৰিব যাম বুলি ভাবিছে, মই ভাবিছোঁ নাযাওঁ বুলি। কাৰণ কি, ছোৱালীজনীও সৰু হৈ আছে, সেইবাবে ফুৰিব নাযাওঁ বুলি ভাবিছোঁ। কি হয় নাজানো, তথাপিও গ'লে আপোনালোকক ভিডিঅ' যোগেদি দেখা পাবই। সেয়াই আৰু কি দিছে এইখিনি চাওক।
অমিতা গুটি ছিগি আনিছে, তাই সৰু সৰু পুলি দুটামান আছে, তাকে ছিঙি আছে। তাই খজুৱাব বুলি কৈছোঁ নুশুনে। তাই ইমান বদমাছি ছোৱালী, ইমান দুষ্ট কৰে নেকি? বেটি হাই কৈ দিয়াচোন।